হয় নমস্কাৰ তৰঙৰ ল'ৰা হ'ব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ' চাই গ'লে বেল আইকনটো দবাই দিয়ক ধন্যবাদ। কোনবা ঘৰত আছে নে নাই? ইবে ভাতটো বনাবা আৰু অ ফুকন ফুকন ক'ত আছ ঐ? কোনো আহিলে ভাত বনাব গামবুঢ়া আছা কৰিয়া তই বা কিয় আহিলি? এয়া তই ক'লা এটা অৰুণাচলী আনা বুলি শুনছোৱে। তই কেনেকৈ গম পালি? আজি আমাৰ ঘৰত বৰুৱা আৰু হাজৰিকা গৈছিল সিহঁতে আৰু ক'লা। হয় নেকি? সিহঁতে মই চলি বেয়াই পাইছি। সিহঁতে মোৰ ঘৰত যাই কমপ্লেইন দিছিল, মই সিহঁতক ধমকিয়ে খাই দিছোঁ। ভালে কৈছে ভালে কথা। তই চলিটো বেয়া হৈছে নেকি? নাই মই ভালে পাইছোঁ, সেইকাৰণে চলটো চাই যাওঁ বুলি তোৰ খবৰ লৈ সেনেকৈ আহিলোঁ আৰু। লকডাউনটো খুলিয়ে মই নাম লগাম বুলি ভাবিছোঁ। তুই যাব লাগিব নাম লগাই? মই যাওঁ আছোঁ। তই কেনেকৈ পালি চলটো? মই বজাৰ যাই এই তোক কি লাগে? খুৰা 5 দিনৰ পৰা একো একো নাই, কিবা এটা দি। তোক কি লাগে? আপুনি এই ল'ৰাটোক কিয় কথা মাৰি দিছে? ই মোক পইচা খুজিছিল। এইবোৰ অনা মাক দেউতাক নহা চলি। এই মাক দেউতাক নোহোৱা ছোৱালীবিলাকক আমি ভালকৈ মৰম চৰম কৰিব লাগে আৰু পঢ়াই শুনাই ডাঙৰ মানুহে কৰিব লাগে। আপোনাৰ ইমান গুৰুত্ব দি আছে, আপুনি ইয়াক কি কৰিব আৰু বুলি পাৰিম। লৈ যাওকচোন, ইয়াক কৰিব পাৰে যদি। পাপা মোৰ ঘৰত যাবানে? যোগ নেকি? মই এতিয়া যাওঁ আৰু চাহ তাহ নাখাওঁ। ভাল কাম নকৰিলে ঐ। আমি ফুকনে ঘৰত ভাল হোৱাটো এক্টিং কৰি থাকিম বুলি। দুটানো ক'ত যা? এই আমি ফুকনৰ তাত যাব পাইছোঁ। হয় নেকি? তই তাৰ সৰু চলটো অনাৰ কাৰণে বেয়া পাইছিলি। এই চলটো অনাৰ কাৰণে আমি বেয়া পাইছিলোঁ। আমি তাক খানা খুজিব যাওঁ। হয় নেকি? তহঁতে ভালে কৈছ দে, যা যাওঁ দে। এই গামবুঢ়া কালটো এটা ভাল ঠগান দিলোঁ দে। বহি আছা? আছো বহি নাই চলটো ওচৰৰে ঘৰটা ওলাই গেল। তহঁতে লগত চলটো বেয়া পাই, তহঁতে কিয় বিচাৰ ল'বা আহিছা? তই চলটো আমি ভালে কৈছ। আমাৰ অকণমান বুজাত ল'লা। তহঁতে এতিয়া বুজি পাইছা? আমি এতিয়া বুজি পাইছোঁ। তই চলটো স্কুলত নাম লগাই দিব লগা আছিল। মই গামবুঢ়াৰ লগত কথা পাতিছোঁ। লকডাউন কৰিলে স্কুলত নাম লগাই দিম বুলি ভাবিছোঁ। তোৰ এতিয়া বিয়া বাৰুৰ কথা চিন্তা কৰাৰ সময় হৈছে নহয়। পাতিব লাগে বিয়াখন। নাভাবা নহয়, লকডাউনটো খুলিলে বিয়াখন পাতিম আৰু পিছে অলপ হ'ব মই তামান এখন পাতিলে হ'ব। ইয়াৰ বিয়াখন অকণমান চিন্তাটো বাঢ়িব। হয়। তামান ছোৱালীকেইটা পাম নে নহয়? বুজি পালা কথাটো? কিন্তু এটা ভাল কথা ক'লা দেই, বিয়া পাতাৰ কথাটো।